ভগৱান শ্ৰীকৃষ্ণৰ লগত ৰাধা ৰাণী বুলি বেলেগ একো নাই। একেই অংগ মাত্ৰ ৰূপ ভিন্ন। তেওঁৱেই পুৰুষ, তেওঁৱেই প্ৰকৃতি। শ্ৰীকৃষ্ণৰ এই অদ্বৈত ৰূপ প্ৰচাৰ কৰাত আমাৰ জগতগুৰু মহাপুৰুষ শংকৰদেৱ চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। পৰৱৰ্তী কালত তেওঁ আহোম ৰজাৰ ৰোষত পৰি কমতাপুৰ বা কোচবিহাৰলৈ ভটিয়াই আহে। নমস্কাৰ, RJN ভিডিঅ' ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি সাধাৰণ মানুহবোৰে সদায় সমস্যাক লৈ ভাৰাক্ৰান্ত হৈ থাকোঁ, কিন্তু আমাৰ পথ প্ৰদৰ্শকসকলে এসময়ত যথেষ্ট দুৰ্ভোগ তথা সমস্যাৰ সন্মুখীন হৈছিল। আনকি তেওঁলোকে নিজৰ জীয়াই থকাৰ টানাক লৈও অনিশ্চয়তাত ভুগিছিল। তেনেকুৱা সমস্যাৰ পৰা জগতগুৰু মহাপুৰুষ শংকৰদেৱো সাৰি যোৱা নাছিল, আৰু অৱশেষত তেওঁ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ অদ্বিতীয় ৰূপ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কোচবিহাৰলৈ আহি বসতি স্থাপন কৰিব লগা হৈছিল। আজিৰ ভিডিঅ'ত মহাপুৰুষজনাৰ মধুপুৰ সত্ৰৰ কথা ব্যাখ্যা নকৰোঁ। আজি দেখুৱাম মদনমোহন মন্দিৰ, কোচবিহাৰৰ এক বিখ্যাত মন্দিৰ। আগতে উল্লেখ কৰিলোঁ যে মহাপুৰুষজনাই এই অঞ্চললৈ কি কাৰণত আহিব লগা হৈছিল। শ্ৰীকৃষ্ণ ৰাধাৰ এক অংগ ভিন্ন ৰূপৰ যি ধাৰণা মহাপুৰুষজনাই কোচবিহাৰত আহি প্ৰচাৰ কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি মদনমোহন মন্দিৰৰ মূল বিগ্ৰহৰ ধাৰণাটো অনা হয়। কোচ ৰাজবংশৰ আদি দেৱতা বা কুলদেৱতা মদনমোহন। পবিত্ৰ ৰাস পূৰ্ণিমাত এই মন্দিৰত 15 দিন ধৰি যাগ যজ্ঞ পূজা অৰ্চনা কৰা হয়। এসময়ত ৰজাৰ দ্বাৰা পূজা দি ৰাস চক্ৰ ঘূৰা হৈছিল, কিন্তু বৰ্তমান যিহেতু ৰজা নাই, সেয়েহে দেৱদত্ত ট্ৰাষ্টৰ সভাপতি তথা জিলা প্ৰশাসনৰ দ্বাৰা ৰাস চক্ৰ ঘূৰোৱা হয় আৰু পূজা সূচনা কৰা হয়। কোচবিহাৰৰ মানুহৰ আস্থা আৰু বিশ্বাসৰ লগত জড়িত হৈ আছে কোচ ৰজাসকলৰ কুলদেৱতা মদনমোহন দেৱ। ৰজা নৃপেন্দ্ৰ নাৰায়ণে এই মন্দিৰভাগ তৈয়াৰ কৰিছিল 1889 চনত, আৰু 1890 চনৰ 21 মাৰ্চত এই মন্দিৰভাগৰ শুভোদ্বোধন কৰা হয়। প্ৰথমতে কোচবিহাৰৰ মহাৰাজ নৰনাৰায়ণে মহাপুৰুষ শংকৰদেৱৰ নিৰ্দেশ অনুসাৰে বংশীধাৰীৰ অষ্টধাতুৰ বিগ্ৰহ তৈয়াৰ কৰিছিল, আৰু পণ্ডিত অনন্ত কণ্ডলীৰ সহযোগত মাঘ মাহত বিগ্ৰহ প্ৰতিষ্ঠাৰ কামো সম্পন্ন কৰিছিল। পৰৱৰ্তীকালত সেই বিগ্ৰহ চুৰি হয় আৰু পুনৰ কেইবাশ বছৰৰ পিছত নতুনকৈ অষ্টধাতুৰ বিগ্ৰহ তৈয়াৰ কৰি বৰ্তমানৰ মন্দিৰভাগত প্ৰতিষ্ঠা কৰা হয়। মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ আগলৈকে এই বিগ্ৰহ ৰাজ পৰিয়ালৰ ৰাজবাৰীত আছিল। বিগ্ৰহ দুটা আছে, এভাগ জ্যেষ্ঠ মদনমোহন আৰু আনভাগ কনিষ্ঠ মদনমোহন। কনিষ্ঠ ভাগ সাধাৰণতে দেখা নাযায়। মন্দিৰত মুঠ 5টা কক্ষ আছে। পূবত জয়তাৰা, পশ্চিমত কালী বিগ্ৰহ আৰু তেওঁৰ ওচৰত মা ভৱানী, আৰু অন্য এক দিশত আছে নাট্য মন্দিৰ, য'ত দুৰ্গা পূজা কৰা হয়। মন্দিৰৰ ভিতৰত ভিডিঅ' লোৱাৰ অনুমতি নাই বাবে বিগ্ৰহৰ ফটো এভাগ মই ভিডিঅ'টোত সংযোগ কৰিছোঁ। হে কৃষ্ণ নিমাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত। আৱৰ যতিক ঋতু তোমাৰো বিনোদ ৰূপ, চৰাচৰ মায়াত কল্পিত। প্ৰত্যেকৰে হৃদিস্থিত বিনোদ ৰূপ একেই হ'ব নোৱাৰে। নিজস্ব কল্পনা শক্তি ভাৱভক্তিৰে ৰূপ দৰ্শন কৰে, আৰু তাতেই আত্মদৰ্শনৰ মূল শিপা প্ৰতিষ্ঠা হয় আৰু আত্মবোধৰ উদয় হয়। শ্ৰীকৃষ্ণৰ পূজা হ'ল বৈষ্ণৱ ধৰ্মৰ এক অংগ। বহু আৰাধ্য দেৱ দেৱী আৰু তেওঁলোকৰ অৱতাৰসমূহৰ মাজত সুনিৰ্দিষ্টভাৱে কৃষ্ণৰ অৱস্থান অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁক কল্পনা কৰা হয় ভিন্ন ৰূপত, কেতিয়াবা বাহিবাদকৰ ৰূপত শিশু বা কিশোৰ দেৱতা, কেতিয়াবা হাঁহি ধেমালি কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্যনায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত। শ্ৰীকৃষ্ণৰ চাৰিত্ৰিক বৈশিষ্ট্য বখানি ৰাধাকৃষ্ণ এক বুলি ঈশ্বৰৰ প্ৰতি প্ৰেমাশক্তি বঢ়াই তোলাৰ যি অভিনৱ প্ৰয়াস মহাপুৰুষ শংকৰদেৱে কৰিছিল, সেয়া সাধাৰণ মানুহৰ কল্পনাৰ বাহিৰত। মন্দিৰভাগৰ অকণমান আঁতৰত এক ডাঙৰ ধৰ্মশালাও আছে। প্ৰতিদিনে ইয়াত অসংখ্য দৰ্শনাৰ্থীয়ে ভিৰ কৰে। প্ৰবাদ অনুসৰি ইয়াত সেৱা আগবঢ়ালে সকলো মনোকামনা সিদ্ধি হয়। কোচবিহাৰ চহৰৰ সমাজতে থকা এই মন্দিৰভাগলৈ আহিব খুজিলে কোচবিহাৰৰ চৰকাৰী বাছ আস্থানৰ পৰা ৰিক্সাত উঠিলে মন্দিৰলৈ আহিব পাৰি।
কোচবিহাৰ জিলাৰ অন্তৰ্গত আৰু এই কোচবিহাৰেই অতীতত বৃহত্তৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। কোচবিহাৰৰ বুৰঞ্জীৰ অন্তৰ্গত মাথো চমু আভাসে আজিৰ ভিডিঅ'টোৰ যোগেদি দেখুৱালোঁ। পিছৰ পৰ্যায়ত আৰু অধিক দেখুৱাবলৈ প্ৰয়াস কৰিম। আজিৰ ভিডিঅ'টো উপভোগ কৰি যদি ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব। লগতে যিসকলে চেনেলটো নতুনকৈ চাইছে অনুগ্ৰহ কৰি যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰে। সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম।